Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি চাম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 15 কিছুমান প্ৰাকৃতিক পৰিঘটনা। আজি আমি চাম ভূমিকম্প কিহৰ কাৰণে হয় সেই বিষয়ে। ভূমিকম্পৰ বিষয়ে মানুহৰ আগৰ দিনৰ মানুহে বিভিন্ন ধৰণৰ ষ্টৰী কৈছিলে। ভূমিকম্পৰ বিষয়ে বহুত ষ্টৰী আছে। যেতিয়া মানুহে জনা নাছিলে যে ভূমিকম্প হোৱাৰ ৰিয়েল ৰিজন কি হয়, তেতিয়া বিভিন্ন ধৰণৰ ষ্টৰী বনাইছিলে। এই ষ্টৰীসমূহৰ কিছুমান ষ্টৰী আমি আজি জানিম। যেনেকুৱা কোৱা হয় যে পৃথিৱীত তাৰমানে আমাৰ যিখন ভাৰতবৰ্ষ আছে, ভাৰতবৰ্ষৰ মানুহৰ মতে আমাৰ যিখন পৃথিৱী আছে, পৃথিৱীখন এটা ষাঁড় গৰুৰ কান্ধৰ ওপৰত আছে। যেতিয়া ষাঁড় গৰুটোৱে টায়াৰ্ড হৈ যায়, ভাগৰি যায়, তেতিয়া ষাঁড় গৰুটোৱে যেতিয়া কান্ধটো লৰাই দিয়ে, তেনেকুৱা অৱস্থাত পৃথিৱীখনত জোকাৰণি হয়। কিছুমানে আকৌ কয় যে পৃথিৱীখন হাতীৰ মূৰৰ ওপৰত আছে। যেতিয়া হাতীটো ভাগৰি যায়, মূৰখন মুভ কৰে, লৰাই দিয়ে, সেইটো সময়ত এই জোকাৰণিৰ সৃষ্টি হয়। চীন দেশৰ মানুহৰ মতে পৃথিৱীখন ভেকুলীৰ ওপৰত আছে, ডাঙৰ ভেকুলীৰ ওপৰত আছে। ভেকুলীয়ে যেতিয়া লৰচৰ কৰে, তেতিয়া ভূমিকম্পৰ সৃষ্টি হয়। আৰু জাপানৰ কিছুমান ঠাইৰ মানুহৰ মতে পৃথিৱীখন ষাঁড়, হাতী, ভেকুলী এইবোৰৰ ওপৰত নাই, পৃথিৱীখন আছে কেটফিছৰ ওপৰত। যেতিয়া কেটফিছটোৱে লৰচৰ কৰে, তেতিয়া ভূমিকম্পৰ সৃষ্টি হয়। এইবোৰ ৰিয়েল নহয়, এইবোৰ হৈছে ষ্টৰী। সৰু ল'ৰা ছোৱালীক কোৱাৰ কাৰণে এইবোৰ ষ্টৰী হয়। ভূমিকম্প হোৱাৰ এটা বিশেষ কাৰণ আছে, যাৰ কাৰণে ভূমিকম্পসমূহ হয়, যাৰ বিষয়ে আমি জানিম। ইয়াতে চোৱা কৈছে যে আমাৰ আইতাই কৈছিলে যে পৃথিৱীখন ষাঁড় গৰুৰ শিঙৰ ওপৰত আছে, আৰু যেতিয়াই ষাঁড়টোৱে পৃথিৱীখন আনটো শিঙলৈকে নিয়ে, তেতিয়া ভূমিকম্পৰ সৃষ্টি হয়। আৰু ই কেনেকৈ সঁচা হ'ব পাৰে। এইটো হৈছে আমাৰ ভাৰতবৰ্ষৰ মতে যে শিঙৰ ওপৰত আছে। শিংটো যেতিয়া পৃথিৱীখন এটা শিঙৰ পৰা আনটো শিঙলৈকে লৈ যোৱা হয়, তেতিয়া ভূমিকম্পৰ সৃষ্টি হয়। প্ৰাচীন কালত মানুহে ভূমিকম্প সৃষ্টিৰ যিটো প্ৰকৃত কাৰণ হয়, সেইটো জনা নাছিল, আৰু তেওঁলোকৰ ধাৰণাবোৰ প্ৰজ্ঞানৰ আইতাকৰ সাধুবোৰৰ দৰে লোকবিশ্বাসৰ মাজত আছিল। এইবোৰ আছিল কি মানুহৰ বিশ্বাস কিছুমান, এইবোৰ সঁচা কাহিনী নাছিল। একেধৰণৰ লোকবিশ্বাস পৃথিৱীৰ আন আন ঠাইতো প্ৰচলিত আছিল। পৃথিৱীৰ যেনেকুৱা মই কৈছোঁ জাপান, তাৰপিছত চীন দেশত, বেলেগ বেলেগ ঠাইত মানুহে বেলেগ ধৰণে ইয়াক বিশ্বাস কৰিছিল। পৃথিৱীৰ অন্তৰ্ভাগত কি কাৰণে আলোড়িত হয়, অৰ্থাৎ পৃথিৱীৰ অন্তৰ্ভাগখনত কি কাৰণে এই জোকাৰণিৰ সৃষ্টি হয়, যাৰ ফলত ইমান ক্ষতি হয়, ইয়াৰ কাৰণ কি? এতিয়া আমি জানো যে ভূত্বক বা খোলা নামেৰে জনাজাত পৃথিৱীৰ আটাইতকৈ ওপৰৰ অংশটো বহু তলত সংগঠিত হোৱা আলোড়নৰ বাবে ভূমিকম্পৰ সৃষ্টি হয়। অৰ্থাৎ আমাৰ যিখন পৃথিৱী আছে, আমাৰ পৃথিৱীখনৰ তলত আৰু কিছুমান অংশ আছে, লেয়াৰ আছে, তৰপ আছে। সেই তৰপসমূহত কিছুমান আলোড়নৰ সৃষ্টি হয়, কিছুমান পৰিঘটনাৰ সৃষ্টি হয়, যাৰ কাৰণে আমাৰ পৃথিৱীত ভূমিকম্পৰ সৃষ্টি হয়। এতিয়া আমি চাম কেনেকুৱা ধৰণৰ আলোড়নৰ সৃষ্টি হয়। প্ৰথমতে আমি চাওঁ যে পৃথিৱীৰ তলত কেনেকুৱা ধৰণৰ অংশ আছে। এয়া চোৱা, এইটো হৈছে পৃথিৱীৰ তলৰ অংশৰ গঠন। এইটো যিটো একেবাৰে বাহিৰৰ যিটো আৱৰণি আছে, বাহিৰৰ আৱৰণিটো কোৱা হয় কি খোলা বুলি কোৱা হয়। ইয়ালৈকে আছে, ইয়ালৈকে যিটো অংশ আছে, তাক কি কোৱা হয়, খোলা বুলি কোৱা হয়। তাৰ মাজৰ যিটো অংশ আছে, এইটো যিটো অংশ, বাহিৰৰ যিটো অংশ আছে, তাক খোলা বুলি কোৱা হয়। তাৰ মাজৰ এইটো অংশ, ইয়াৰ পৰা ইয়ালৈকে এইখিনি অংশক মাজৰ অংশ, যাক প্ৰবাৰ বা মেণ্টেল বুলি কোৱা হয়। তাৰপিছত ইয়াৰ পৰা এইখিনি অংশ যিটো আছে, এই মাজৰ এই ৰঙা ৰঙা যিটো অংশ আছে, এইটো ঘূৰণীয়াৰ পৰা এইটো ঘূৰণীয়াৰ মাজৰ এইখিনি অংশক কোৱা হয় অন্তঃগোলক। আৰু ভিতৰৰ এই যিটো ৰাউণ্ড য়েলো কালাৰৰ অংশ আছে, তাক কোৱা হয় কি কেন্দ্ৰীয় গোলক। এতিয়া এই যিটো কেন্দ্ৰীয় গোলক আছে, ভিতৰৰ যিটো কেন্দ্ৰীয় গোলক আছে, কেন্দ্ৰীয় গোলকটো বহুত বেছি ডেন্স হয়, তাৰমানে বহুত গাঢ়া হয় ভিতৰৰ কেন্দ্ৰীয় গোলকটো। আৰু কেন্দ্ৰীয় গোলকটো সাধাৰণতে কঠিন হয়।
তাৰমানে সলিড হয় কেন্দ্ৰীয় গোলকটো বহুত বেছি টান কঠিন পদাৰ্থ হয় কেন্দ্ৰীয় গোলকটো আৰু ইয়াতে উষ্ণতা আটাইতকৈ বেছি হয় ইয়াৰ উষ্ণতা হৈছে তোমাৰ 5500 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা 6000 ডিগ্ৰী চেণ্টিগ্ৰেডলৈকে কেতিয়াবা হ'ব পাৰে বৃদ্ধি হৈ পেলাই কেতিয়াবা 6000 ডিগ্ৰী চেণ্টিগ্ৰেডলৈকে ই হ'ব পাৰে আৰু এইটো অংশ মেইনলি গঠন হয় আইৰণ আৰু নিকেলৰ দ্বাৰা গঠিত হয় এইটো অংশ বুজি পাইছানে এই মাজৰ যিটো একেবাৰে ভিতৰৰ যিটো অংশ আছে যাক কেন্দ্ৰীয় গোলক বুলি কোৱা হয় কেন্দ্ৰীয় গোলকটো হৈছে কঠিন আৰু ইয়াতে উষ্ণতা আটাইতকৈ বেছি হয় ই নিকেল আৰু আইৰণৰ দ্বাৰা গঠিত তাৰ পিছৰ যিটো লেয়াৰ সেইটো কোৱা হয় অন্তঃগোলক বুলি কোৱা হয় অন্তঃগোলকটো সাধাৰণতে জুলীয়া পদাৰ্থৰে গঠিত হয় এইটো কঠিন নহয় এইটো জুলীয়া পদাৰ্থৰ দ্বাৰা গঠিত হয় আৰু ইয়াৰ উষ্ণতা হৈছে 5000 ডিগ্ৰী চেণ্টিগ্ৰেড ইয়াৰ এই উষ্ণতা 5000 ডিগ্ৰী চেণ্টিগ্ৰেড হয় আৰু এইটো গঠিত হয় আইৰণৰ দ্বাৰা এইটো হৈছে নিকেল আৰু আইৰণ এইটো কেৱল আইৰণৰ দ্বাৰা গঠিত হয় আৰু এইটো হৈছে ইয়াৰ উষ্ণতা তাৰপিছত যিটো মেণ্টেল অংশ আছে এই যিটো অংশ আছে এইখিনি অংশ মেণ্টেল অংশটো কেতিয়াবা জুলীয়া হয় কেতিয়াবা গোটা হয় অৰ্থাৎ গোটা আৰু জুলীয়া দুয়োটাই হয় আৰু এই যিটো মেণ্টেল অংশ আছে ইয়াৰ উষ্ণতা হৈছে 1200 ডিগ্ৰী চেণ্টিগ্ৰেড আৰু এইটো অংশ সাধাৰণতে গঠিত হয় তোমাৰ ৰক্স থাকে য'ত আইৰণ আৰু মেগনেছিয়াম থাকে মেগনেছিয়ামৰ দ্বাৰা এইটো অংশ গঠিত হয় চোৱা যিমান আমি ওপৰৰ পিনে গৈ আছোঁ সিমান উষ্ণতা কমি আছে তাৰমানে একেবাৰে ভিতৰৰ অংশটোত উষ্ণতা আটাইতকৈ বেছি আৰু যিমান ওপৰৰ পিনে অৰ্থাৎ বাহিৰৰ পিনে যোৱা হৈ আছে সিমান উষ্ণতা কমি আহিছে তাৰপিছত হৈছে একেবাৰে আউটাৰ মোষ্ট লেয়াৰ যাক খোলা বুলি কোৱা হয় এইটো একেবাৰে বাহিৰৰ লেয়াৰ খোলাটো গঠিত হয় কিছুমান সৰু সৰু টুকুৰাৰ দ্বাৰা গঠিত হয় আৰু এই টুকুৰাসমূহক প্লেট বুলি কোৱা হয় আৰু এই প্লেটসমূহৰ এটা বিশেষ ভূমিকা আছে ভূমিকম্প হোৱাত এই প্লেটসমূহে এক বিশেষ ভূমিকা পালন কৰে যাৰ কাৰণে ভূমিকম্পৰ সৃষ্টি হয় এই যিবোৰ প্লেট আছে তোমালোকে ব্লকছ দেখিছা চাগে সৰু ল'ৰা ছোৱালী যে ব্লকছ মিলাই মানে টুকুৰাসমূহ মিলাই যেতিয়া ই মিলি যোৱাৰ পিছত ই এটা যেন লাগে কিন্তু ইয়াতে বহুতকেইটা টুকুৰা আছে সেই টুকুৰাসমূহ লগ লাগি পেলাই কি হৈছে এটা ব্লকছৰ সৃষ্টি হৈছে এটা সম্পূৰ্ণ এটা আকাৰৰ সৃষ্টি হৈছে ঠিক তেনেদৰে যিটো খোলা আছে খোলাটোতো সৰু সৰু কিছুমান টুকুৰা থাকে সেই টুকুৰাসমূহ মিলি পেলাই ই গঠিত হয় আৰু এই টুকুৰাসমূহক প্লেট বুলি কোৱা হয় এই প্লেটসমূহে যেতিয়া গতি কৰোঁতে যদি এটা প্লেট আনটো প্লেটৰ সৈতে খুন্দা লাগে তেতিয়া ভূমিকম্পৰ সৃষ্টি হয় আমি জানো যে এই যিটো আমাৰ মেণ্টেল অংশ আছে বা অন্তঃগোলক অংশ আছে অন্তঃগোলক অংশটো জুলীয়া হয় এতিয়া যদি জুলীয়া পদাৰ্থৰ ওপৰত এই যিবোৰ প্লেট থাকে প্লেটসমূহ ভাহি থাকে ঠিক আছে ভাহি থাকোঁতে কি হয় এটা প্লেট আনটো প্লেটৰ সৈতে খুন্দা খায় আৰু আমি জানো যে তলত উষ্ণতা বহুত বেছি হয় গতিকে জুলীয়া পদাৰ্থসমূহ গৰম হোৱাৰ ফলত প্লেটসমূহৰ মুভমেণ্ট হ'বলৈ ধৰে মুভমেণ্ট হৈ পেলাই কি হয় ইয়াৰ দ্বাৰা মুভমেণ্টৰ দ্বাৰা এটাই আনটোৰ সৈতে খুন্দা লাগে আৰু যাৰ ফলত জোকাৰণিৰ সৃষ্টি হয় আমি যদি এটা বল লৈ পেলাই তাতে পানী লওঁ তাতে কিছুমান যদি আমি কিবা বস্তুৰ টুকুৰা ৰাখোঁ আৰু তলত যদি আমি জুই জ্বলাই দিওঁ উত্তাপ দিওঁ তেতিয়াহ'লে পানীখিনি গৰম হ'ব আৰু এই প্লেটবোৰৰ মুভমেণ্ট হৈ পেলাই যদি এটা প্লেট আনটো প্লেটৰ সৈতে লগ লাগে তেতিয়াহ'লে কি হয় জোকাৰণিৰ সৃষ্টি হয় আজি ভিডিঅ'ত ইমানখিনিয়ে ভিডিঅ' কেনেকুৱা পালা জনাবা ভাল লাগিলে লাইক কৰিবা ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা থেংক ইউ